तामुलपुरनि महेन्द्रनगराव आरंगा बरनदि दंगबान्दोनि आफादनि राव नवमीखौ फालिदों। तामुलपुर जिल्लानि सिङाव थानाय गुवाबारिनि महेन्द्रनगराव 1932 मायथाइयाव गायसनजानाय आरंगा बरनदि दंगबान्दो आफादा 26थि राम नवमीखौ मोनसे बारनिल हाबाफारिजों फालिदों। मिथिंगा मोजां मोनग्रा तिलक बाहादुर खारकाया फुङाव ओनसोलाव 200सो बिफां गायदोंमोन। उनाव बान्दो आफादनि फिरफिलाखौ आफादनि बोसोनगिरि उपेन थाफाया बिरहोदोंमोन। फिरफिला बिरहोखांनायनि उनाव बिथाङा ओनसोलनि दंगबान्दो आफादजों सोमोन्दो थानाय गोबां समाजारि मावथिफोरनि सावगारियाव मान बावो। कमिटिनि मावख'गिरिफोरजों मान बावनो थाखाय मोनसे सरासनस्रा आफादनि मेल खुंनाय जादोंमोन। मिथिंगा मोजां मोनग्रा आरो मुंदांखा समाजारि मावथि तिलक बाहादुर खरगाया आरंगा बरनदि लक्ष्मी दंगबान्दोनि आफादनि अरायथा आफादगिरि धम्रुधर स्वर्गयारिनि आफाद दैदेननायाव जानाय मेलखौ दैदेनदोंमोन। বৃহত্তর অরঙ্গা লক্ষ্মী দং বান কমিটি আছে। এই বান কমিটির প্রতি বছরে রামনবমী উৎসৱটো পালন কৰি আহিছে। বিশেষকৈ আমাৰ এই ডঙৰ কাৰণে শ্ৰমদান কৰি বৰ্তমান স্বৰ্গগামী হোৱা ব্যক্তিসকলৰ শ্ৰদ্ধাৰে সোঁৱৰিবলৈ এই কাৰণে ৰামনৱমীৰ লগত সংগতি ৰাখি ডং কমিটিৰ প্ৰতি বছৰে ইয়াত এনেকুৱা অনুষ্ঠান পাতি আহিছে। যোৱাবাৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিলোঁ। গতিকে এই যিটো ৰামনৱমীত আমাৰ ৰামৰ গুণগান আৰু আমাৰ ৰামৰ নিচিনাই আমাৰ অগ্ৰজসকলৰো এই শ্ৰদ্ধাৰে সোঁৱৰা এই অনুষ্ঠানটোৰ আমাৰ ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হৈছে তিলক খৰকাদেৱে। তিলক খৰকা যেতিয়া সভাপতি আছিলে তেতিয়াৰ পৰাই এই অনুষ্ঠান আজিলৈ চলি আহিছে আৰু বৃহত্তৰ ডং কমিটিৰ আজি 51 বছৰত ভৰি দিছে। সেয়ে আমি প্ৰতি বছৰে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী লগ হৈ আমাৰ অগ্ৰজসকলক যিসকল আমাৰ মাজত নাই তেখেতসকলৰ শান্তিৰ কাৰণে আৰু তেখেতসকলৰ কৰ্মৰাজিৰ স্মৰণ কৰাৰ কাৰণে প্ৰতি বছৰে এই ডং কমিটিৰ মাধ্যমেৰে যোগেদি এই অনুষ্ঠান পাতি আহিছোঁ আমি। আৰু এই বিশেষকৈ এই অনুষ্ঠানটো আনি দিয়াৰ বাবে আমি বিশেষকৈ প্ৰাক্তন সভাপতি তিলক খৰকাদেৱক প্ৰাৰ্থনা জনাইছোঁ। প্ৰাৰ্থনা জনাওঁ তেওঁ সুস্বাস্থ্য দীৰ্ঘায়ু থাকক। তেওঁ এনেকুৱা ভাল অনুষ্ঠান এটা আমাক দি গ'ল। এইখিনি আমি সদায় প্ৰতি বছৰে কৰি আছোঁ। গড়াত একমাত্ৰ কি আছিল আমাৰ দিনত তেতিয়া খুব দুখেৰে কাম কৰিছিল অগ্ৰজবোৰে। তেতিয়া JCB নাছিল, গাড়ী নাছিল, ঘোঁৰা নাছিল। আপোনাৰ খোজকাঢ়ি যায় বান 2-3 মাহ ধৰি কাম কৰি তেওঁলোকে পাথৰ বগৰাই জংঘল বান্ধি পানী আনি দিছিল। তেওঁলোকৰ কাৰণে এটা চিন্তা আহিল, সঁচাকৈ তেওঁলোকে ইমান ত্যাগ কৰিছে। ত্যাগ কৰাৰ বিনিময়ত তেওঁলোকক আমি মৃত্যুৰ পিছতো এটা হোৱাৰা আমি সুযোগ নাপাৱাৰ কাৰণে এই ৰামনৱমী তিথিটো এটা তেওঁলোকৰ কাৰণে যোৱাকালি অশোক অষ্টমী চবেই পিণ্ডদান কৰে। গতিকে আজি ৰাজহুৱা হিচাপে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে এইটো মনত খেলাইছে, ঈশ্বৰে পঠাইছে বোধ সেইটো ময়ো নাজানো। কিন্তু সেই সৃষ্টি কৰি আজিলৈকে 26 বছৰ হ'ল কৰি যাই আছোঁ, কৰ্মলৈ যাই আছোঁ আমি। আজি 26 বছৰ হ'ল। যোৱাবাৰ অলপ ভালকৈ কৰিলোঁ, এইবাৰ কিন্তু অলপ আৰ্থিক অসুবিধাৰ কাৰণে আমি অনুষ্ঠিত ৰূপত আমি কৰিলোঁ। গতিকে এই বস্তুটো বছৰে বছৰে বাঢ়ি যাওক আৰু বছৰে বছৰে উজ্জ্বল হওক, সেইটো কামনাৰে আমি নেক্সট পিঢ়িৰ কাৰণে আমি এইটো আদৰ্শ হৈ ৰওক বুলি আশা কৰি এই অনুষ্ঠানটো জীয়াই ৰাখি আছোঁ। দুখে সুখে যিমান কষ্টৰে আমি অত পিছপৰা জেগাৰ মানুহ, অধিক পিছপৰা ভূটান সীমান্তৰ মানুহ। গতিকে আমি সেই অনুষ্ঠানটো গঢ় দিয়াৰ কাৰণে সকলোৰে সহায় সহযোগ পাই এই অনুষ্ঠানটো আজিলৈকে জীৱিত ৰৈ আছে। চাওঁ আৰু প্ৰতি বছৰে কৰা যায়। গতিকে আমাৰ আজি ক'ব লগা একোৱেই নাই। তেওঁলোকে আজি এই ডং কমিটিৰ জৰিয়তে বজাৰ অনুষ্ঠান গঢ় দিলা, স্কুল গঢ় দিছে, এই মন্দিৰবোৰ হ'ল এই ডং কমিটিৰ জৰিয়তে। গতিকে ডং কমিটিৰ ইমান যে অৱদান আছে এই জেগাত, তাতকৈ আৰু মই ভাষাৰে কল্পনা কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকে ইমান কষ্ট ত্যাগৰ মাজত যে অনুষ্ঠান এই ডং কমিটিৰ জৰিয়তে কৰিছে, এইটোৰ কাৰণে তেওঁলোকৰ কাৰণে আজি আমি কিঞ্চিত ঋণও মুক্ত কৰিব পৰা নাই। কিন্তু মৰাৰ পিছত হ'লেও এক পাহি ফুল এক ছাতি বন্তি প্ৰজ্বলন কৰি তেওঁলোকে এটা আত্মা শান্তি হওক বুলি মনত আৰাধনা কৰি এইখিনিয়ে কৰি আছোঁ আৰু পাৰা মানি।